গাঁৱলীয়া ৰাস্তা আমি তাকে চাপৰিলৈ অহা আপোনালোকৰ ৰাস্তাটো দেখুৱাইছোঁ মানে এনেকুৱা পৰিৱেশটো আপোনালোকে তাকে চাই যাওক মানে আজি আমি চাপৰি ধৰি লওক আমাৰ মাটি দালি খেতি কৰি আছেতো আমাৰ কৰ্তা নামৰ মানুহ এজনে চাপৰি খেতি কৰে তাকে আজি চাপৰিলৈ অহা বাটটো আপোনালোকক দেখুৱাইছোঁ এতিয়া চাপৰি অঞ্চলটো আপোনালোকৰ দেওবাৰে না বহুতেই মানে ভোজৰ কাৰণে মানে একে ফেমাছ আৰু আপুনি জেগাই নাপাব চাপৰি এয়া চাপৰি আপোনালোকৰ পৰিৱেশ দেখুৱাম এয়া চাপৰি ঘৰ দেখিছে কি ধুনীয়াকৈ মানুহ চাপৰিত ঘৰ দুৱাৰ বনাইছে এই চাওক চাপৰি নাও সৰিয়হ গোন্ধে মন বনাই গৈছে আপোনালোক আহিব না পিকনিকৰ ছিজনত এটা না চাপৰিত ভোজ এটা খাই যাব কাম বিচাৰিছিলা নাপালা তাৰপিছত আজি খৰিকে কাটা হ'ল মানে ধুনীয়া ধুনীয়া মানে কি মাটি দালি তুলিবলৈ আহিছিলা আজি কি নহ'ল মাটি দালি তোলা কাম একদম পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ চাপৰি কিমান বিশাল জেগাত সৰিয়হৰে হালধীয়া কৰি ৰাখিছে তাকে সেইকাৰণে আপোনালোক যদি চাপৰিলৈ আহে নহয় ইয়াৰ ধনিয়া দেখিছে ইয়াৰ ধনিয়া চাপৰিত একদম আপোনালোকে যদি কিবা এটা বনাই আছে ধনিয়া দুডাল ইয়াৰ পৰা ছিঙি নিলেই হ'ল ইয়াত দেখিছে লোকেল ধনিয়া কি বঢ়িয়াকৈ হৈ আছে আৰু সৰিয়হৰ মাজত এনেকৈ ধনিয়া কৰিছে চাপৰিত মানে বস্তু কমি নাই সেইকাৰণে আপোনালোকে জানুৱাৰী মাহত আহিলে এনেকুৱা সুন্দৰ জেগাত অকণমান ভোজ এটাকে খাই যাবহিচোন ব্ৰহ্মপুত্ৰৰ কাণত একদম ব্ৰহ্মপুত্ৰৰ কাণতে একে সেউজীয়া সতেজ ঘাঁহ খাই মানে একদম ধুনীয়া এটা পৰিৱেশ কিন্তু ভয়ো আছে দেই ইয়াৰ ম'হৰ পোৱালি জন্ম দিছে দেখিছে সৰু সৰু ইয়াৰ মাকহঁতে দেখিলে একে দৌৰ মাৰি আহি যাব সেইকাৰণে বহুত ভয়ো লাগে সেইকাৰণে সৰু সৰু ম'হৰ পোৱালি জন্ম হৈ আছে দেখিছে ব্ৰহ্মপুত্ৰৰ কেনেকুৱা প্ৰাকৃতিক পৰিৱেশৰে একদম মানে ভাল লগা নদী সিপাৰ হৈ পাৰো সেইপিনে জংঘল দৰা চাওক আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ ধুনীয়াকৈ ম'হে ধুনীয়াকৈ খাই আছে ধুনীয়া দেখিলে আহিব এপাক আপোনালোকে চাপৰি পৰিৱেশটো চাই যাবহি দাদা ৰ'ব হেৰি কি আনিলে ক'লৈ নিবগৈ বহালৈ ন পানী ক'ৰ পৰা কঢ়িয়াই আপুনি হয় হয় বহুত দূৰ কঢ়িয়াবলগীয়া হয় ন হয় হয় যাওক আপোনাৰ বয়স কিমান হ'ল এতিয়া হয় 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 হৈছে বাৰু তেওঁ মানে একদম ধুনীয়াকৈ চাপৰি মানে বিনা সাৰৰ পাচলি সাৰ দি শাক পাচলি খাই থাকেতো মানুহটো বাৰু জোৱান তাগৰাই হৈ আছে সেইকাৰণে আপোনালোকক দেখুৱালেও ভাল লাগিল ভাত খালে নে নাই খালে ন সঁচাকৈ দিয়ক বিহুত ইয়াতে থাকে নে ঘৰলৈ যাব বিহুত গাই কেইজনী আছে 60টামান আছে ন ঠিক আছে আপোনালোকৰ সঁচাকৈ বহুত দূৰ পানীও কঢ়িয়াই মানে চাইকেল লৈ হয় আপোনালোকক মানে বজাৰে চজাৰেও নাপাওঁগৈ বুজিছে বৰ্তাহঁত আপোনালোকে এনেকৈ চাপৰিতেই থাকি যায়তো সেইকাৰণে আপোনালোককো মানে আমাৰ বন্ধুসকলেও চাওক যে চাপৰিটো আপোনালোকে মানে কেনেকুৱা সংগ্ৰাম কৰি হাতী ওলাই আছে বহুতখিনি হয়নে নহয় হা কিহে হাতী আপোনাৰ কেতিয়া হয় 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 তেনেহ'লে কিমান মানে জীৱনৰ মানে মৰণ যুঁজতো বৰ্তাহঁতে সংগ্ৰাম কৰি আমাৰ হাতলৈ যে পাচলি এমুঠি লৈ পেলাই মানে দিয়েগৈ হয় হয় হাতী দেখিছে ক'লৈকে আহিছে হাতীৰ লগতে এই মানুহসকলে সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰি কষ্ট কৰি আছে কিন্তু বৰ্তা ধন্যবাদ থাকিল আপোনালোকে চাওক এতিয়া বিহুৰ আগে আগে আপোনালোকে এয়া মাটি দালি বনি পেলাই আপোনালোকৰ ধুনীয়া নতুন মাটি দালি কোনেও বেয়া নাপায় মাটি দালি নতুন মাটি দালি তৰকাৰীকণ আৰু নতুন আলুৰ লগত বনাবচোন বাহ এয়া দেখিছে মাটি দালি এয়া বন্ধুসকল দেখিছে মানুহৰ মানে কেনেকুৱা মানে নাৱতে ভাত বনাই গৈছে ব্ৰহ্মপুত্ৰত জাল মাৰিলে কেনেকুৱা মাছ খাই দেখিছে কেনেকুৱা সতেজ মাছ এতিয়া ক'ত মাছ মাৰিবাগৈ মাছ কেইটা বজাত এইপিনে আহিব আকৌ ৰাতিপুৱা এতিয়া নহয় ৰাতিপুৱা কেইটা বজাত আহে 6টা 5টাত ন কেনেকুৱা মাছ খাবলৈ পাব যদি ৰাইজ আহে কেতিয়াবা নিবলৈ ডাঙৰ আৰি বৰালি আৰু কেনেকুৱা মাছ নদীত বনাই তেওঁলোকে মানে সঁচাকে লাইভ তোমালোকৰ বন্ধু বঢ়িয়া মজা এনজয় কৰিছা মজা সতেজ মাছৰে সৈতে ধুনীয়াকৈ তোমালোকেহে এনজয় কৰিছা যান জেটিকতা হুলস্থুলৰ মাজৰ পৰা আহি যে ইমান ধুনীয়া খানা খাইছা সঁচাকে
সঁচাকৈ ভাল লাগিল যোৱা ভাল লাগিছে আৰু এইপিনে আপোনালোকক এই ব'ৰ্ডখন মই দেখুৱাবলৈ যত্ন কৰিম এই ব'ৰ্ডখন দেখিছে বগা এই বগা ব'ৰ্ডখন মানে পানী জাহাজ আহিছেগৈ যে পানী জাহাজৰ ছিগনেল এই মই মাছ লৈ গৈছে যে নাৱৰীয়াকেইজনক সুধিছোঁ বোলে এইটো কিহৰ ছিগনেল কৈছে বোলে মাজলৈ যাবলৈ দিয়া ছিগনেল বোলে এইটো মানে কি নাও আহে যে মানে বহুতেই নাও অহা যোৱা কিন্তু আগতে মই দেখা নাছিলোঁ নাও অহা এতিয়া দেখিছোঁ প্ৰকাণ্ড এখন গৈ আছে গুৱাহাটী ছাইডে তেজপুৰৰ পিনৰ পৰা এইটো চিম্বলটো চাওক এইটো চিম্বল পানী জাহাজৰ চিন আৰু সেইকাৰণে আপোনালোকক দেখুৱালোঁ কি মানে মাছ ধৰিছে ধুনীয়া নাওতে বনাই খাই গৈছে সেয়া তাকে আপোনালোকক দেখিলোঁ দেখুৱাবলৈ যত্ন কৰিলোঁ মানে যান্ত্ৰিকতাৰ ভিৰৰ মাজৰ পৰা মানুহে কিমান ধুনীয়াকৈ মানে টকাও উপাৰ্জন কৰিছে আৰু খোৱা বোৱা এনজয়টো সতেজ শাক পাচলি বাঢ়ি পিনে আৰু পানীৰ জীয়া মাছ একদম ৰৌ খাই বৰালি খাই আৰি খাই বলিয়ৰা খাই সতেজ ৰাতিপুৱা আহিলে নিব পাৰিব তেওঁলোকে কৈছে নহয় তাকে চাই যাওকচোন আহিব এদিন বন্ধুসকল আজি মানে চাপৰিৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ চাপৰিত মানে ৰাইজসকলে কেনেকৈ কাম কৰিছে কেনেকৈ খাইছে কেনেকৈ খেতি কৰিছে তাকে আপোনালোকক আজি দেখুৱাবলৈ যত্ন কৰিম মানে কেওপিনে হাতী তাৰ মাজত কেনেকৈ জীৱনৰ সংশয় লৈ আলু ৰচুন মাটি দালি মটৰ মাহৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি গৰু ছাগলীৰ লগত কেনেকৈ আছে তাৰে পৰিৱেশটো আজি মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম তাকে এয়া চোৱা এই ৰাস্তাটোৱেদি কেনেকৈ আহি মানে গৰুৰ গোহালিৰ সৈতে কেনেকৈ ধুনীয়াকৈ এয়া ঘৰ বনাই লৈছে লাইটৰ মিটাৰো আহি গৈছে চাওক এয়া লাইটৰ মিটাৰ চাপৰিত ভাবিব আপোনালোকে লাইটৰ মিটাৰ নাই কিন্তু এয়া লাইটৰ মিটাৰ চাপৰিটো আছে জাৰণি চাপৰিত লাইটৰ মিটাৰো হৈ গ'ল আৰু মানে পৰিৱেশটো আপোনাৰ দেখুৱাবলৈ যত্ন কৰিম পৰিৱেশ এয়া খেৰৰ দৰ্জা খেৰৰ দেখিছে চহৰৰ যান্ত্ৰিকতাৰ আঁৰত থাকি কি ধুনীয়াকৈ এখন খেৰৰ দৰ্জা বনাই লৈছে দেখিছে কি ভাল লগা পৰিৱেশ এয়া বৰমাহঁতৰ মানে কোন আছে বৰ্তাহঁত খেতি পথাৰ লাগি আছে বোলে তেওঁ বৰমা এজনীক বাহিৰত লগ মা এজনীয়ে চাপৰিৰ কেনেকুৱা মানে ধুনীয়াকৈ মানে জুইত বনাই খাই দেই মানে চাপৰি কৰি আছে বৰমাজনীয়ে সেয়া জুইত মানে গোবৰ সাৰত বনোৱা যিকণ বনাই নহয় কিন্তু বিৰাট ধুনীয়া বনায় আপোনালোকে টাউনৰ যান্ত্ৰিকতাৰ পৰা আহি কেতিয়াবা চাপৰিত সোমাই মানে বৰমাহঁতৰ হাতত কেতিয়াবা কিবা এটা খাই যাবচোন মানে কেনেকুৱা এটা ধুনীয়া পৰিৱেশত এইখন বিচনা বৰমাহঁতৰ দেখুৱাবলৈ যত্ন কৰিলোঁ দেখিছে বাঁহৰে চাঙে গপ গপিয়ে লৰাব নোৱাৰা বিচনা দেখিছে মানে এই বিচনাখনত শুই পেলাই সিপিনে চাই থাকিব পাৰিব হাতী ওলাইছে নেকি সেইকাৰণে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ মানে দেখিছে একদম পৰিৱেশটো মানে বিচনাখনত শুই বৰমাই ভাত বনোৱা জেগাৰ পৰা চাই থাকিব পাৰিব ইয়াত বৰমা কোন শুই পেলাই চাই থাকে মানে ল'ৰা দুটাই মানে চাই থাকে ন হাতী ওলাই আছে নেকি বাৰু ইয়াত এতিয়া তিনিটা হাতী আছে ঘূৰি আছে মানে কিয় ভয় লাগে যদিও মানে থাকিবলগীয়া হয় ন খেতিৰ কাৰণে আৰু বৰমা এইবাৰ কি খেতি কৰিছে জনাওকচোন একো খেতিয়ে নাই হয় হয় মানে কি হ'ল লৰালৰি কৰিছে মানে ল'ৰাহঁতে খেতি কৰি আছে ভাত দিব লাগে সেইকাৰণে বৰমাজনীক বকিবতো ল'ৰাহঁতে সেইকাৰণে লৰালৰি কৰিছে বৰমা তেনেহলে আপুনি বনাওক এয়া দেখিলে কৰি আছে সেয়া দেখিছে সেইকাৰণে এনেকৈ বৰমাই ধুনীয়াকৈ সুন্দৰকৈ সজাই থৈছে সেইকাৰণে পাকঘৰটো দেখুৱালো বৰমাই আৰু খেৰৰ ডাঙৰ বিচনা বনাই থৈছে এনেকুৱা ধুনীয়াকৈ ৰুম বনাই লৈছে চাপৰি জেগা যদিও তাৰপৰা এখন মানে পূজা কৰা অকমান সৰুকৈ থানো বনাই লৈছে আৰু এইটো ৰুম আছে দেখিছে এইটো ৰুম মানে বৰমাহঁতৰ ষ্ট'ৰ ৰুম এইটোত ধৰি লওক কাপোৰ কানি এয়া দেখিছে কেনেকৈ ধুনীয়াকৈ থৈ দিছে কিন্তু হাতীও ওলাই বহুত ভয়ো হাতী ওলাই যদিও মানে এনেকৈ সজাই কৰি থৈ দিছে কোন টাইমত আকৌ ভঙা চিঙা কৰে সেই বাবাই ঠিক নাই নকৰে বাৰু তেনেকুৱা নকৰে গণেশ বাবাই কেতিয়াও নকৰে তেনেকুৱা কিন্তু তেওঁ এটা ভয় আছে তেওঁলোকে চাই থাকে তেওঁ চাপৰি ঘৰৰ পৰিৱেশটো আপোনালোকক আজি দেখুৱাবলৈ যত্ন কৰিলোঁ বৰমাজনী পাকঘৰটো দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু এনেকৈ ওলাই আহি পেলাই চাপৰি ৰাস্তাইদি আপোনালোক এনেকৈ ওলাই যাব পাৰে সেইকাৰণে আপোনালোক যদি কেতিয়াবা আহে নহয় আহিলে আপোনালোকে সোমাব চাই যাব পৰিৱেশটো তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ মানে চহৰৰ যান্ত্ৰিকতাৰ পৰা আহি কেতিয়াবা এপাক আহিবচোন তাকে বৰমাহঁতে কেনেকুৱা আছে কেনেকৈ খেতি কৰিছে সেইটো এপাক চাই যাব আৰু বৰমাহঁতক শুভেচ্ছাও জনাই যাবচোন খেতি বাতি ইমান ধুনীয়াকৈ কৰি আছে তাকে দেখুৱালোঁ চাই যাওক ধন্যবাদ।